হে তোমাকে নাপালে জানমনি এৰি ঘৰে বাৰী ৰাখিছুলি দাৰি যামে গৈ অৰুণাচলত যামে গৈ অৰুণাচলত অৰুণাচলতে জানমনি দফলা ছোৱালী লমে বিয়া পাতি হাও মাই দেখোন নাই তোক মই ইমান পৰে বিচাৰিছিলো ক'ত গৈছিলি তই মই কলতনি ফেৰব আহিলো ৰ মালতে ক'ত গৈছি তেওঁ এই গা ধুবা গৈছি ৰ বাথৰুমত সোমাইছি আৰু শুন মোৰ মোবাইলটোত পইচা শেষ গৈছি আজি ভৰাই দিবি দে বাবা তই কাৰ লগত ইমান কথা পাতাই তোক মই এসপ্তাহ আগতে ৰিচাৰ্জ ভৰাই দিয়া নাছিলো এই গৰু 10 টকা আহি দিছিলি মই হেৰিৰ লগত কথা পাতি আছিলো ভালকে কথা পাতাই নহল দে হ'ব দে ভৰাই দিম দে এই আবু তই মোক এটা কাম কৰি দিছোন কি যোৱাকালি ক্ৰিকেট খেলিব যাওঁতে মোৰ হাফ পেণ্টটোত ইমান ধুমাতে ফুটা আছে তই চিলাই দিয়ে আবু পেণ্টটো উলাই দিয়া এই বাৰান্দাতে মেল থৈ দিয়া আছে যা মস্ত ধুমা ফুটা আছে যা দেখাই পাবি মই যাওঁ ৰহতে দেউতা কি মানুহেতো চব কাম কৰিব পাৰে হয় না এতিয়া তই মোক দুটা এনে কাম কও যোন দুটা কাম দুনিয়াৰ কোনো মানুহে কৰিব নোৱাৰে দুনিয়াৰ কোনো মানুহে কৰিব নোৱাৰা কাম কি হব পাৰে এই তোৰ সুধাতে নহল যা মানুহে কৰিব নোৱাৰা একো কামেই নাই দুনিয়াত কিয় নাথাকিব দেচোন তই কও না মই কও এতিয়া 1 নম্বৰটো হল এটা বুঢ়া হাতীক কোনেও কোলাত বহাব নোৱাৰে হয় না হাতী এটাক মানুহ কিন্তু কোলাত বহাব সেইকাৰণেতো কৈছো দে এতিয়া 2 নম্বৰটো কও এতিয়া 2 নম্বৰটো হল পিঁপৰা ৰথত লিপষ্টিক খানা পিঁপৰা ৰথত কোনোবাই লিপষ্টিক আনিব পাৰে নেকি কচোন বাপৰে তই মাথা গৰম কৰি দিবি আই যোৱাকালিৰ পৰা পেটটো ভৰি আছে দেখোন মাই নহয় আই যোৱাকালি দীপা বাইদেউহঁতৰ ঘৰত মাংস নামান বেছিকে মাৰি দিলো না সেইকাৰণে পেটটো নামান ভৰি আছে তইও পৰততে মাংস খাব পালি পাগলা হৈ যা ন এই জামটো পাগলা হৈ তই দেখোন ঘৰত মাংস একোৱে নানা মাই তোক মই এটা কথা সুধিম বুলি ভাবি আছিলো আই কি কথা কালি যে আমি দীপা বাইদেউক বিয়া খাবা গৈছিলো দীপা বাইদেউক ইমান সৰুতে বিয়া দিছি আচলকৈ বিয়া দিয়া নাই নহয় তে কালি দীপা বাইদেউক কি বিয়া দিলাকতে শান্তি বিয়া তাই কি মনত শান্তি পাইছিল নেকি নহয় গুৰু তাই সৰু আছে না তাই অলপমান ডাঙৰ হৈছে সেইকাৰণে তাইক মাক বাপাকে শান্তি বিয়া পাতি দিছি মই যোৱাকালি দেখা পাইছিলো আই কি যোৱাকালি বিয়াত দীপা বাইদেউ ইমান গিফ্ট পাইছি যা এই বিয়াত মানুহে গিফ্ট পায় দে তেনেহ'লে এটা কাম নকৰাকে আমাই কি দেউতা তোকো কৈছো এতিয়া মই তো লাহে লাহে ডাঙৰ হৈছো হয় না তেন্তে মোকো শান্তি বিয়া পাতি দি হে গৰু শান্তি বিয়া আপি চলিকে পাতে তই আপা নাপি মই আপা চলিয়ে ৰ সেইবুলি কি মই মনত শান্তি পাবা নালাগে নেকি না আমাৰ কচোন মোক শান্তি বিয়াখন পাতি দিলে মই শান্তি পাম মানুহে ইমান গিফ্ট দিব ভাবিছাচোন তই হে প্ৰভু কিংকে জীয়াক বুজাও পেলু কি শান্তি বিয়া অসমত আপা চলিৰ হৈছে নেকি তই কচোন শুনা নাই সেইকাৰণে ঘৰত আপা চলি গিলাই মাৰ খাই মৰে আপি চলি কোনোদিনা মাক বাপেকৰ ঘৰত মাৰ খাই হৈছে নেকি তই শুন পেলু তই এতিয়া বহুত সৰু হৈ আছে না ডাঙৰ হ'লে চব কথা বুজি পাবি এতিয়া মোক বুজাব আহি লাভ নাই গাঁও চবকে মোৰ শান্তি হোৱা বুলি কৈ দি আৰু আহোঁতে লগত এটা গিফ্ট লৈ পাৰিবি কিন্তু মই মোৰ লগৰ ছোৱালীকেইটাক কৈ আহো মালতী কি কৰিছ তুমি ইয়াতে কি কৰিম আৰু মই ভাত বনাই আছো তুমি তো সদায় একলা ভাত বনাও আপোনালোকে মোক সহায় কৰি দিব পাৰে না মান কি সহায় কৰি দিব লাগে ক আজি তুমি এটা কাম কৰা তুমি নহলে আজি ভাত বনাবা নালগে দে কোনে বনাব ভাত মই বনাম দে আজি আপুনি দেখোন পানী গিলাচ গৰম কৰি নাচ দে মই শিকছো দে ইউটিউবত চাই কি চলি কিহৰ মেল চলি আছে ভাত বনালে মেল ৰ আজি কিহৰ আঞ্জা বনাব তাকে আলোচনা কৰি আছো পেলো দেখোন ওচৰৰ মানুহবিলাক ঘূৰি মাতি মাৰিব ধৰিছি কিবা পূজাৰ যাবাত দি নেকি ওহি ওচৰৰ মানুহ মাতছি মোক মাত্ৰ কইটা পুলিচৰ ঘন্য খাইয়া গলা তই মানে খবৰ শান্তি বিয়া বাচ্চা ই পেলু হসাছিকে পাগলা হৈছি বদয় কি হ'ল আৰু যোৱাকালি যে হিৰেন থাৰি জীয়াকৰ শান্তি বিয়া খাইলো আমি তিতাৰ বাই পেলু কিবা ভূতে দিছি সি কৈছে তাকো বোলে শান্তি বিয়া পাতি দিব লাগে কোন আছে এটা পেলু ৰচোন তাক লৈ ঘূৰা মই আজি শেষ পেলু কি কৈছা তই আৰু তই হিংকে বহিছা মাটিত দেউতা তোক মই কোৱা নাছিলো মই শান্তি বিয়া হৈছি মানুহজনে মই ইমান মাতছো কোনেও দেখোন অহা নাই তাক লাগি মানুহ আহিলে গিফ্ট চিফ্ট পালো দেচোন কিবা
তই কেতিয়াকে দিছা যা কিবা লৈ আহ গিফ্ট মোৰ কাৰণে কিহৰ গিফ্ট লাগে তোক বুৰ্বক দেউতা তই গমেই পোৱা নাই একো মোৰ শান্তি হৈছে